হেৰি নহয় সেই নহয় মই সেই 50 টকাৰ মাংস তোমাক আনি দিলোঁ। তুমি যে মোৰ পাতত যে অকল যে সেই ৰঙালাওখিনি আলু পিছে দিলা যে এপিচো যে মাংস নিদিলা, কথাটো কি? এই ইমান কণ ব্ৰইলাৰ 50 টকা আনি দিছে, মই আলহীক খুৱাম নে আপোনাক দিম? আকৌ ল'ৰা ছোৱালীকেইটা আছে, সেইটো কাৰণে মই আলহীকে গোটেইখিনি বাছি দি দিলোঁ। এনেকুৱা ভোক লাগিছে বোৱাৰীজনী নাই যে, আজি একো খাব নাপাওঁ। বোৱাৰীজনী নাই যে, এতিয়া বেলি দুপৰ হ'ল আৰু এতিয়ালৈকে ভাত পানী কোনো বনাই দিয়া মানুহে নাইকিয়া হ'ল। বোৱাৰীজনী আহিব পৰা একদম ঘৰৰ মানুহখিনি চব টুঙা হৈ গ'ল। এতিয়া কোনো কাম কৰিব নোৱাৰা হ'লগৈ। মই নিজৰ যোগাৰ নিজে কৰিব লাগিব আৰু উপায় নাই। এটা কাম কৰ, এই লোহিত চাহালৈকে ফোন এটা মাৰ, ভাত আৰু তাতে খামগৈ আজি। ফোনটো লগাই লওঁ। নাম্বাৰটো পাইছোঁ তাৰ লগাই দিম। ঘৰত আছেনে? ভাত খাবলৈ হ'ল নি? ভাত খালেই? এয়া এই বোৱাৰীবোৰ নাই নহয় আজি ঘৰত, গম পাইছে নাই? মই এতিয়া লগন থাকিবলগীয়া হৈছে। ঠিক আছে, দুপৰীয়া ভাত সাজ যোগাৰ কৰিব, গৈ আছোঁ। থৈছোঁ তেতিয়াহ'লে। কি হ'ল, আপুনি আকৌ ক'লৈ যায়? এই লোহিত চাহ মাতিছে, দুপৰীয়া ভাত সাজ তাতে খামগৈ। ৰোহিত চাই মাতিলে নে আপুনি নিজে ক'লে? নাই কোৱা নিজে, চাৰে নিজেই মাতিছে। এটা কথা নহয়, নিজেই ফোন কৰিলে যেনিবা, তাতেনো কি হ'ল? এতিয়া দুপৰীয়া হ'ল নহয়, এই ভাত সাজ দিব লাগে বুলি কাৰো খবৰেই নাই। এই বোৱাৰীজনী নাই দেখি আজি তেতিয়া লগত থাকিবলগীয়া হৈছে। খালি একদম বোৱাৰীজনীহে বনাই কৰি যেনিবা খুৱাই, আমি যেনিবা বনাই কৰি নোখোৱাওৱেই। খালি বোৱাৰীহে গৈ থাকিব আপুনি। বোৱাৰীজনীয়ে কি ভাত শাক বনাই খুৱাই নি? আমি নোখোৱাও নি? আমিহে জানো ঘৰখনত কিমান কাম আছে। আপোনাৰ ইমান মহ লাগেনে? যদি মহ লাগে আপুনি নিজে বনাই খুৱাবগৈচোন। বাহিৰ কামখিনি কৰোঁতেচোন বহুত দেৰি হয়। দেখিছোঁ নহয়, এই বোৱাৰীজনী অহাৰ পৰা তোমালোকে ভাতেই ৰান্ধিবলৈ পাহৰিলা। এতিয়া বোৱাৰীজনীয়ে ৰান্ধি খুৱাই আছে। কথা ক'বলৈ আহিছে, বোৱাৰীজনীহে ভাত বনাই খুৱাই। যাওক কাৰ ঘৰত চেলকে চোৱাবা। ভাত বনালা নেকি? ভাতটো নমাই থৈ আহিছোঁ, এতিয়া দাইল বনাই থৈ আহিছোঁ। এই আমাৰ গাঁৱৰে যে গগৈ, সেই গগৈয়ে দুপৰীয়া ভাত খাম বুলি মোলৈ ফোন কৰিছিলে, গতিকে তালৈ চাউল কেইটামান দি দিবা। ভাত খাবলৈ আহিব? ঘৰতচোন একোৱে নাই, শাক চব্জি। আলহী আহে যদি মাছ মাংস অকণ আনিব লাগিছিলে। এই ওচৰৰ গাঁৱৰ আলহীহে, কিহৰনো মাছ মাংস খুৱাব লাগে? এই যি আছে ঘৰত তাৰে খুৱাবা। হ'লেও আৰু বেয়া নহয়। একো বেয়া নহয় দিয়া, এই দাইল চাইল আছে নহয়, সেইবোৰ কিবা হেৰি চেৰি আছে নহয়, তোমাৰ কোমোৰা চোমোৰা কিবা পানীলা চানীলা, সেইবোৰকে বনাবা আৰু ভাজি এখন, তাৰপৰা দাইল বনাই দিবা, সেয়ে হ'ব। যোৱা, ওচৰৰ মানুহক আৰু কিনো মাছ মাংস খুৱাব লাগিছে? অকল দাইলহে পাতি থৈ আহিছোঁ, টেঙা মাৰ দি, আৰু নাই, কোমোৰাও নাই। হ'ব দিয়া, তাৰে খুৱাবা দিয়া। নহ'ব দেই, মই তেনেকৈ সুন্দাকৈ মানুহক ভাত দিব নোৱাৰোঁ। মোৰ বৰ লাজ লাগে ভাত দিবলৈ। কিবা অকণমান আনকে যাওক। জানো পাই, পইচা চাও নাই, আকৌ তোমাৰ সেই মাংস আকৌ আনিবলৈ তুমি ক'লা। গাঁৱৰ আলহীহে, এইবোৰ মাংস চাংস নোখোৱা হ'লেও হয়। মই দিব নোৱাৰোঁ দেই সুন্দাকৈ ভাত, মোৰ বৰ লাজ লাগে দিবলৈ। হ'ব তেতিয়া যোৱা, এই বেগটো আনাগে যোৱা, মোনাখন লৈ আহাগে যোৱা। এইবোৰ মানে উপায় নাই আৰু দেই। হস্পিটেলৰ পৰা কেতিয়া আহিলি? কালিয়ে আহিলোঁ মই। কালিয়ে আহিল? হয়। এতিয়া অলপ ভাল পাইছনে? অকণমান ভাল পাইছোঁ বাৰু। এই হস্পিটেলত থাকোঁতে গাবোৰ ধুবলৈ নাই পৰা হ'লে যে। আজি বোলো অকণ গাটো ধুই দিওঁ, মুকলি লাগিছে। দে ভালকৈ ধো, হেৰি ভালকৈ গাটো ধুৱাই দে। এই হস্পিটেলত থাকিলে বৰ কিবা লাগে এই গা মুখবোৰ ধুই দিলেহে অকণ মনটো মুকলি লাগে। এতিয়া আপোনালোকৰ ভাল আৰু? আছোঁ আৰু দে। মই আকৌ এই দোকানৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। আলহী এটা আহিব বোলো, ব্ৰইলাৰ মাংসকে অকণ আনোগৈ। এই ৰাস্তাত গৈ থাকোঁতে তোক দেখিলোঁ, দেখি পেলাই বোলো খবৰটো লৈ যাম। আলহী কোন জেগা বা? আলহী আৰু গাঁৱৰে সেই গগৈ আহিব বোলে। ফোন কৰিলে আহিম বুলি।
সুদা ভাত আকৌ খুৱাবলৈও বেয়া লাগে নহয় হয় আকৌ পাই কেনেকৈনো খুৱাই সুন্দা ভাত তাকে এতিয়া সুদা ভাতটো খুৱাবলৈ বেয়া লাগে হ'লেও আকৌ চাব লাগিব নহয় আলহী হ'ল বুলি গাঁৱৰ আলহীহে সেই হেৰিয়া মানুহজনীক ক'লোঁ বোলো ঘৰত যি আছে শাক পাচলি তাৰে ভাতকেইটা বনাই খোৱা তাই আকৌ নোখোৱাই তাই মাছ মাংস হ'লেহে খুৱাই লাজ পাই বোলে এতিয়া তই চাচোন মই যদি আগতে সেই 100 টকা দিলে মানে 1 কেজি ব্ৰইলাৰ মাংস পায় এতিয়া সেই 50 টকা দিলে ইমানকণি 150 গ্ৰামমান মাংস দিয়ে গতিকে এতিয়া মাংস এপোৱাত যাওক এতিয়া তোৰ 50 টকা 60 টকামান আকৌ লগতে সেই মছলা পেকেট যাওক হা মানে এনেকৈ বোলে কিমান খৰচ হয় গতিকে মানুহজনীয়ে এইবোৰ বুজি নাপায় বুজিছ নাপায় 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 এই মাইকী মানুহে বুজি নাপায় আমিবোৰে বুজি পাওঁ টকা কথাবোৰে দে হ'ব দে মই গৈ থাকোঁ ভাল বাৰু চালা বাইকখনতো তেল আদায় হৈ গ'ল এই মাইকী মানুহবোৰৰ পৰা উপায় নাই দেই মানুহজনীক ক'লোঁ বোলো হেৰ' ঘৰত যি আছে শাক পাচলি দাইল চাল তাকে বনাই খোৱা গাঁৱৰ আলহীহে সুদাই নিকাই খাব আৰু নাই নুশুনে তাইক সেই ব্ৰইলাৰ মাংস আনি দিব লাগে আলহীক সুধিবলৈ ইফালে মোৰ পকেটত পইচা আছে নাই সেইবোৰলৈ নাচায় এতিয়া চাচোন বাইকখনতো তেল আদায় হ'ল হেৰ' এতিয়া বাইকত যাওক তেল ভৰাওঁতে 100 টকা সেই ব্ৰইলাৰ মাংস কিন 50 টকা হা লগত আকৌ সেই 10 টকীয়াকৈ সেই মছলা কিন 2-3 পেকেট কমখিনি পইচা বাৰু খৰচ হ'বনে এটা আলহী সুধিবলৈ এইবোৰ মাইকী মানুহৰ পৰা উপায় নাই দেই থেত চালা হা মানুহটো আহিম বুলি ক'লে আৰু খাম বুলি ক'লে সুদাই নিকাইটো খাব আমি যিহে খাম তাৰে খালেহেঁতেন এতিয়া আকৌ মই এইখিনি বাৰ ঠেলি এতিয়া বজাৰলৈ যাবগৈ লাগিব অঁ তুমি আহিলা এই তোমাৰ কাৰণে বজাৰৰ পৰা মাংস অকণ আনিবলৈ গৈছিলোঁ বুজিছানে মাংস আকৌ কি আনিবা যিহে জুই দাম আগতে সেই 100 টকা দিলে মানে 1 কেজি ব্ৰইলাৰ মাংস পায় আজিকালি আকৌ ব্ৰইলাৰ মাংস কেজি সেই 250 টকা নে 300 টকা হ'ল গতিকে সেই মাংস এপোৱা আনিলোঁ এতিয়া আহি থাকোঁতে আকৌ বাইকখনৰ তেলো এদাই হৈ থাকিল নহয় সেইটো কাৰণে ঠেলি আহিবলগীয়া হৈছে এতিয়া তেলত যাওক 100 টকা হা ব্ৰইলাৰ মাংস আনিছোঁ 50 টকা এই 10 টকীয়া সেই দুটা সেই মছলা পেকেট আনিছোঁ এতিয়া কিমানকেইটকা পইচা খৰচ হয় এই মাইকী মানুহবোৰে অলপ বুজি নাপায় বুজিছা নাপায় এই ব'লা এনেকৈ ঠেলিয়ে যাওঁগৈ ব'লা ঠেলিয়ে এই মানুহটো বা উপায় নাই আৰু আলহী আহিম বুলি ক'লে মাংস আনিছে ইমান কণি ঘৰে ল'ৰা ছোৱালী আমি 4টা মই এইকণ মাংস কাৰ নাকত দিম বাৰু আৰু 50 টকানো মাংস আনে নে আলহীক খুৱাবলৈ বাৰু ইমান চিপচ এই মানুহটো হেৰ' ভগৱান ইমান চিপচ মানুহটোৰ লগত তুমিনো মোক কেলে যোৱা মিলাই ভগৱান মই কেনেকৈ থাকিম ইমান চিকটা মানুহটোৰ লগত বাৰু খুৱাম বাপেক ৰঙালাও এটা কাটি একেৰাহিকে বনাই দিম পাব চুপটো ইমান ধুনীয়া গোন্ধ ওলাইছে মাংস আনিছা নেকি মামা কি সিজাইছা মাংস আনিছা বুলি দিয়া গোন্ধ পাই মোৰ খাং হৈছে খাবি বাপেৰে আলহীক খুৱাবলৈ 1 কুইণ্টেলমান ব্ৰইলাৰ মাংস আনিছে দুইটাই খাবি ইউভপা শান্তি নাই বাপেকে আনিছে মাংস এপোৱা ল'ৰা ছোৱালীও ইমান খকুৱা যায় এইবোৰ অনবৰত খাংকে থাকে মোৰ আলহী আগত মান ইজ্জত যাব এই মাংসকণ বৰ ধুনীয়া বনালে দেই একদম তৃপ্তিয়ে খালোঁ আকৌ বহুত দিনৰ মূৰত খাব পাইছোঁ একদম কি ধুনীয়া লাগিছে খাই দেই অঁ মই তোমাক কৈছোঁ নহয় আমাৰ এওঁ একদম মজা বনায় বৰ মজা মাংস বনায় তুমি যে এই খাইছা আকৌ তোমাৰ আহি খাওঁ লাগিব বুজিছা অৱশ্যে এটা কথা বাৰু তেনেকৈ যা যোগাৰখিনিও লাগিব মই আকৌ চব যোগাৰ দিওঁ দেই তোমাক কৈছোঁ নহয় একেবাৰে সেই আদা ৰচুনৰ পৰা ধৰি মছলা পিঁয়াজলৈকে সকলোখিনি কিন্তু যোগাৰ দিওঁ বুজিছা
তুমিও তেনেকৈ চাগে যোগাৰ চোগাৰ তুমি চাগে নিদিয়া, সেইটো কাৰণে তোমাৰ ঘৰত চাগে গৃহিণীয়ে বনাব নাজানে। ফুটনি মাৰিছে চা বৰ সেইটোকে গোটাই দিছে, একো এটা গোটাকৈ গোটাই দিব নোৱাৰে। ফুটনিডাল হ'লে কি চাবি, মানুহৰ ঘৰত ফুটনি হোৱাত এক নম্বৰ ফুটনিডাল হ'লে। নহয় শইকীয়া, ময়ো সম্পূৰ্ণ যোগাৰ দিওঁ, কিন্তু কি হ'ল জানা, এই সৰু বোৱাৰীজনী অহাৰ পৰা আমাৰ মানুহজনীয়ে ভাত ৰান্ধিবলৈকে পাহৰিলে। নহ'লে আমাৰ মানুহজনীয়ে একদম বঢ়িয়া টেষ্টিকৈ বনায় নহয়। সেইটো অৱশ্যে হয় বাৰু। বোৱাৰী চোৱাৰীবোৰ আহিলে এই শাহুৱেকবোৰ অকণমান মানে এলেহুৱা হয়ে বাৰু, কিন্তু হ'লেও তোমাৰ মানুহজনীক ক'বা আমিও যাম এইকেইদিনতে তোমালোকৰ ঘৰত খানা এটা খাবলৈ। হ'ব। গতিকে হাঁহ এটা আনিবা তুমি আৰু ভাল পাই পেলাই। হাঁহ এটা আনিবা কিন্তু দেই, হাঁহে খাম আকৌ। গতিকে মানুহজনীক ৰান্ধিবলৈ ক'বাচোন, কিমাননো টেষ্টি খানা বনাই যাম বাৰু, খাই চাম। ঠিক আছে, এতিয়া যাওঁ আৰু তামোলখন খাই লৈছোঁ বাৰু। এই কাহানিকৈ যায় ক'ব আৰু ফোন এটা কৰিব। মই ফোন কৰি দিম, কিন্তু হাঁহ এটা গোটাবা দেই। হ'ব। আহিছোঁ। যোৱা যোৱা। ৰ'বাচোন, ৰ'বা। হেৰি নহয়, ব্ৰইলাৰ 50 টকা খুৱাই ব্ৰইলাৰ মই তাকে তোমাক সুধিবলৈ লৈছোঁ। হেৰি নহয়, মই সেই 50 টকাৰ মাংস তোমাক আনি দিলোঁ। তুমি যে মোৰ পাতত যে অকল যে সেই ৰঙালাওখিনি আলু পিছে দিলা যে, এপিচো যে মাংস নিদিলা, কথাটো কি? এই ইমান কণ ব্ৰইলাৰ 50 টকা আনি দিছে, মই আলহীক খুৱাম নে আপোনাক দিম? আকৌ ল'ৰা ছোৱালীকেইটা আছে, সেইটো কাৰণে মই আলহীকে গোটেইখিনি বাছি দি দিলোঁ। হেৰৌ 50 টকাৰ ব্ৰইলাৰ আনিছোঁ, তুমি ইমান কম বুলি ক'লা? 50 টকা ব্ৰইলাৰ বাৰু সেই ডাঙৰ ডাঙৰকৈ 4 পিচ মানেই পায়। সেই 4 পিছত তুমিতো তাতো এপিচটো আধাটো হ'লেও মোক দিব পাৰিলাহেঁতেন। মই অকল কিবা আলহীলৈ আনিছিলে, মোক এবাৰ খাবলৈ মন নাযায় নেকি? গোটেইখিনি আলহীকে দি পেলাই থৈ দিছে মানুহজনী, কম নহয় দেই। তুমি জানা সেই ব্ৰইলাৰখিনি আনিব যে কিমান খৰচ হ'ল? মোৰ 100 টকা গাড়ীত তেল গৈছে। 10 টকাকৈ দুটা সেই মছলা পেকেট আনিছোঁ, 50 টকা ব্ৰইলাৰ আনিছোঁ, তাৰপিছত পিঁয়াজ আনিছোঁ 10 টকা। কিমানখিনি খৰচ হ'ল তুমি চোৱাচোন, আলহীটোকে দিবলৈ। আলহীক সুধিবৰ কাৰণে কিমানখিনি খৰচ হ'ল? কথা ক'বলৈ আহিছে আলহীক মই ক'লোৱে ঘৰত যি আছে তাকে খোৱা, নাই নুশুনে, মাংস খোৱা। ইমানখিনি পইচা এতিয়া খৰচ হ'ল, সেইখিনি ক'ৰ পৰা আহিব? দিব নেকি আলহীটোৱে? সেইটো কাৰণে যাম, সেইটো কাৰণে কৈ পঠিয়াইছোঁ, হাঁহ এটা খাবলৈ যাম। ওলাবা, তুমিও ওলাবা, খামগৈ হাঁহ। হাঁহ খায়গৈ বোলে 50 টকা ব্ৰইলাৰ খাই এতিয়া এটা হাঁহ খাবলৈ যায় চিকট আৰু।